পাপা ব'লা না ক'ৰবাত বগৰী বিচাৰি যাওঁ, খাবলৈ মন গৈছে মোৰ ভাগৰ। ক'ত বগৰী পাবিও ল'ৰা তই? ব'লা না বিচাৰি মেলি খামগৈ, মোৰ বিয়াত বগৰী খাব মন গৈছে বোলো। ব'লা না, বতৰ ফল বতৰত খাব লাগে, ব'লা না পাপা প্লিজ। ল'ৰা ইমান উৎপাত নকৰিবি, মই মুলেশ্বৰদালৈ ফোনটো কৰি লওঁ, সি যায় বা মুলেশ্বৰদাই জানিব ক'ত বগৰী আছে, মই নাজানো নহয় সেইবিলাক। অ'কে। হেল্ল' মুলেশ্বৰ, ক'ত আছা তুমি? হেল্ল' ধৰ্মেশ্বৰ দা নেকি? কওকচোন। মুলেশ্বৰ হেৰি আকৌ কথা এটা হ'ল নহয়, শুনাচোন। কি কথা কওকচোন। ল'ৰাই বগৰী খাব যাওঁ বুলি কৈ উৎপাত লগাই আছে, তুমি জানা নেকি বগৰী ক'ত আছে? ক'ত আছে মানে আমাৰ ভজংপুৰৰ হাবিখনলৈ যাব লাগিব। এই তেতিয়াতে দেখিছিলোঁ বগৰী লাগি থকা, এতিয়া আছে নাই জানো। ল'ৰাখনে খাই মেলি এডাকা পেলাই নহয়। ব'লাচোন ব'লা, তালৈ গৈ চাওঁ, কিজানি পাওঁৱে বা। যাওঁ বুলি ক'লে যাব পাৰিবা, পিছে আপুনি এতিয়া আহিব নেকি? আমাৰ এইটো চাইডে যাবনে নে আপোনালোকৰ সেইটো চাইডে যাম? তুমি এটা কাম কৰা, আমাৰ এইটো চাইডে গুচি আহা আকৌ, শ্বৰ্টকাট মাৰি দিম। হ'ব তেন্তে, মই গৈ আছোঁ বাৰু। ধৰ্মেশ্বৰ দাৰ লগত গৈ পিনে হাবিখনৰ পৰা বগৰী কেইটামান পাৰি লৈ আহোঁগৈ, খাব লাগিব ৰ'দত বহি। বতৰৰ ফল বতৰত খাই বিয়াত নেষ্টি লাগে নহয়। যাওঁ সোনকালে যাওঁ, দেৰি নকৰোঁ। পাপা মুলেশ্বৰ দাই কি ক'লে, যাবনে নাযায়? যাব বোলেও ল'ৰা, অলপ ধৈৰ্য ধৰ, আহি আছে মুলেশ্বৰদা আমাৰ ঘৰলৈ। ইমান অধৈৰ্য হৈ গৈছে নহয়, তই অলপ ধৈৰ্য ধৰ। হ'ব পাপা। পিছে এটা কথা ল'ৰা, বগৰী চগৰী পাৰিবলৈ ডাইকি চাইকিল এটা লৈ ল'বি, আৰু সেই পলিথিন এটা লৈ ল'বি, বগৰীটো ভৰাই আনিব লাগিব নহয়। হ'ব দিয়া। মই যাওঁ বগৰী ভৰাবৰ কাৰণে পলিথিন এটা লৈ আহোঁগৈ, তুমি ইয়াতে ৰখি থাকা। ধৰ্মেশ দা ঘৰত আছেনে? মুলেশ্বৰ পালেহি, বহাহিচোন। নাই বহি নাথাকোঁ, ডাইৰেক্ট যাওঁ ব'লক জেগালৈ। ৰ'বা তেন্তে, মই ল'ৰাক মাতিছোঁ, ল'ৰাই পলিথিন আনিব গৈছে বগৰী ভৰাবৰ কাৰণে। ল'ৰা হ'ল নাই আহ। পাপা হ'ল, ৰ'বা গৈছোঁ। পাপা ব'লা যাওঁ সোনকালে। আহক ধৰ্মেশ দা। ৰ'দত বহি একদম মস্তি মাৰি বগৰী খাব লাগিব। তাকো বিলাতী বগৰী খাই যে কিমান মজা লাগিব, আহা নক'বা। যাওঁ সোনকালে ঘৰলৈ যাওঁ, বগৰীকেইটা খাওঁগৈ ৰ'দত বহি। পিছত ধৰ্মেশ দা কথা এটা হ'ল নহয়, বগৰী পাৰিবলৈচোন একো নানিলোঁ, কেনেকৈ পাৰিম বুলি ভাবিছোঁ? পাহৰি থাকিলোঁ নহয়, এটা কাম কৰিম, তুমি গছত উঠিব জানানে নাজানা? যদি জানা গছত উঠি যাবা আকৌ। মোৰ গছত উঠা ইমান ভালকৈ এক্সপিৰিয়েঞ্চ নাই নহয়, তেওঁ ট্ৰাই এটা কৰি চাব পাৰিব। ব'লক তাত গৈ লওঁ, তাৰপিছত সিদ্ধান্ত হ'ব। ব'লা। পিছে মুলেশ্বৰ এটা কথা নহয়, বগৰী গছজোপা কোনডোখৰত আছে চিনি পোৱা নোপোৱা? নহ'লে এনেই বিচাৰি ফুৰিব লাগিব নহয় ইমান ডাঙৰ হাবিখনত, গম পাইছা নাই? চিনি পোৱাটো পাওঁ বাৰু, আপুনি ব'লকচোন মোৰ লগত, এইবিলাক একো টেনশ্যন লৈ থাকিব দৰকাৰ নাই, ব'লক নিশ্চিন্ত মনে। চিনি পালে ভালে কথা বাৰু, নাপালে মানে এনেই ঘূৰি ফুৰিব লাগিব যে। ৱাও, পাপা ইমান ধুনীয়া বগৰী লাগিছে, চোৱা বিলাতী বগৰী ন? হয় ল'ৰা। দেখিলে নাই ধৰ্মেশ দা মোৰ কামাল? কিমান ধুনীয়া বগৰীজোপা ওচৰত লৈ আহিলোঁ আপোনালোকক বগৰী খাবলৈ। হয় মুলেশ্বৰ দা। মুলেশ্বৰ গছত উঠিবানে? ডাইকি চাইকিটো নানিলেও বগৰী পাৰিবলৈ, কি কোৱা? এতিয়াতো নুঠিলে নহ'ব, খাবইতো লাগিব। খাবলৈ আহিলোঁ যেতিয়া গছত উঠিবই লাগিব, অকণমান কষ্ট কৰিব লাগিব। ৰ'ব মই উঠি গৈছোঁ। উঠি যোৱা তেন্তে। ভেভেল বুটলিবা দেই। অ'কে মুলেশ্বৰ দা। গছজোপা চাপ দেই, তেওঁ উঠি যাওঁ আৰু। ভেভেলকে দেই, বুটলিবা দেই। দাঁত কেঁচুটা উলিয়াই পিনে হাঁহি থাকিব নালাগে, বগৰী বুটলাহি। অলপ বেছি কৰি দিলে আপুনি। এটামান ছিঙি খাই চাওঁ, খাং লাগিছে দেখি পিনে। বিৰাট ধুনীয়া দেই। ভেভেলকে দি বগৰী এটা খাবা নেকি? বগৰী বিৰাট ধুনীয়া দেই। খাবা নেকি? ৰ'বা, মুখখন উফন্দাই থাকিব নালাগে। দি দিছোঁ এটা, ৰ'বা। ধৰ্মেশ দা আপুনি খাব নেকি বগৰী এটা? দিয়া। দিয়ক, মই এটা খাই লওঁ। ৰ'বা, দি আছোঁ তেন্তে। এইটো লোৱা ভেভেল। এইটো লোৱা, খাই লোৱা। বিৰাট ধুনীয়া দেই। ভেভেল বগৰী পাৰিছোঁ দেই, বুটলিবা কিন্তু দেই। এটা নহয়, চব বুটলিবা, আচুচি আছে। হ'ব, আপুনি প্ৰথম পাৰি লওকচোন, বুটলিম বাৰু মই। ভেভেল বুটলা, পাৰি দিছোঁ দেই, বুটলা। পাৰক, বুটলিছোঁ। বগৰীখিনি বুটলি লওঁ, বগৰীকেইটা সোনকালে ভৰাই লওঁ। মুলেশ্বৰ দা নামি আহক, কি ওপৰতে উঠি থাকিম বুলি ভাবিছে নি? গৈছোঁ ৰ'বা ভেভেল। আৰু বগৰী খাবা নেকি কোৱা? চেগি দিওঁ এফালমান। চেগি দিয়ক, ভালে হ'ব। ৰ'বা তেন্তে, চেগি দি আছোঁ। এইটোক লোৱা। পেলাই দিয়ক। কি পাৰিছ? মোকো কেইটামান দে, নহ'লে তহঁতক কেঁচাই চুবাম। ভচঙা পক্ষী, কিহে মাত লগালে ধৰ্মেশ দা? তোমাৰ পিছফালে ভূত ৰখি আছে, নামা। এনেকুৱা চিৰিয়াছ কণ্ডিশ্যনত ফালটো নকৰিব দেই ধৰ্মেশ দা, ভালকে কওকচোন কি ওলাইছে? মোৰ গাত সজুলি লগা নাই নহয়, মই তোমাক মিছা কথা ক'বলৈ। নামি আহা সোনকালে, নামি আহা, বাদ দিয়া, নামা, ভূতে পাব এতিয়া তোমাৰ। ভূত তোমাৰ পিছফালে ভূত ৰখি আছে। ভচঙা পক্ষী মৰিলো।
আইঐ ভচকা বৰকে মৰিলো কিহেনো খজুতি লাগিছিলে মোৰ গাত বগৰী খাব আহিবলৈ ভূতে পালে আমাক আজি ঐ কি পাইছ মোকো দে দিবিনে নিদিয় তহঁতক নহলে মই কেঁচাই চুবাম আইঐ মই এবাৰ পলোহে কথা ঐ ৰখ ঐ ল'ৰা পলা 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 সোনকালে পলা অ ধনে যা মোক এনেকে এঠে নাযাবগে মোকো দাঙি লৈ যাওক তুমি আহি থাকা এনেকে কি খজুতি লাগিছিলে মোৰ এনেকে বগৰী খাব আহিবলৈ নাহো আজি মই হাজিৰা দিলেও নাহো ইয়াৰ পৰা পলোৱাহে কথা তো দেখিলে আমাৰ কণ্ডিশ্যনটো বিৰাট চিৰিয়াছ হৈ গ'ল তো আমাক এতিয়া আপোনালোকে বচাব পাৰিব প্লিজ চেনেলটো লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছো তহঁতি ৰখিছ নাই তহঁতক কেঁচাই চুবাম এতিয়া ৰহ সোনকালে ঐ ক'ত গছ ৰখ মোৰ লগতে থাকি যা